মানুহে আমাৰ ধ্ৰুৱদা ভাইৰেল পুতনা তো আজি ধুনীয়াকৈ কৰিব আৰু মেকআপ চক ৰাইজ নিজে মাৰিছে দাদাজনক শংখ ওলাব দাদা বৰ্তা কেনেকুৱা পালে বৰ ভাল পালোঁ হা মোৰ মেকআপটো কেনেকুৱা হৈছে ৰাইজ ক'ব আপোনালোকে বহুত মস্তি হৈছে হয়নে মই ৰাইজ এই নিজৰ হাতে মই আজি এইটো কি প্ৰথমে অষ্টমী প্ৰথম অঁ ৰাস চাইছোঁ আমি চাই আছোঁ ভাল লাগিছে দেৱৰীকী নাৰদে মোক থ'বলৈ দিলে মই বোলো মাথাতে থৈ দিওঁ চম্পক দা তুমি গোৱা বান্ধৱী নমস্কাৰ কি খবৰ বহুত দিনৰ মূৰত ব্লগ এটা বনাব লৈছোঁ তো বহুত দিন মানে যি টি কৰি আছিলোঁ প্ৰগ্ৰেম হোৱা কৰি আছিলোঁ খালি ব্লগ শ্লগ বনোৱা হোৱা নাছিলে তো আজি গৈ আছোঁ ৰাস কৰিবলৈ মানে বেগগেটত পাতিছে ৰাস আমাৰ মাজগাঁৱত কৰিমগৈ দুদিনীয়াকৈ আছে ৰাস আজি মই সৰুকৈ কিবা কিবি বচন গাইছোঁ আপোনালোকক দেখুৱাম তাকে চাই থাকিব বহুত দিনৰ মূৰত বনাইছোঁ ব্লগটো লাইক কমেণ্ট ছাবস্ক্ৰাইব সকলোখিনি কৰি যাব আৰু নকয় যে আপোনালোকে এই আমাৰ লাটু দা আহি পাইছেহি ধুনীয়াকৈ ল'ৰা তো আমি যাম আৰু মানুহে আমি পূৰা ধুনীয়াকৈ গৈ আছোঁ আজি ৰাস কৰিবলৈ আমাৰ ভাইটি দা পূৰা নন্দদা আজি লাটু মই পালোহি আৰু এইপিনে চাই থাকোঁ কণ্ট্ৰল ভাইটিতে আমাৰ সেই বসন্ত গাব গাই দিয়া বসন্ত গাই দিয়া কৃষ্ণময় দমন কৰিবই লাগিব নহ'লে কাৰো কিয় নন্দ शाबाश बेटा बहुत बढ़िया আমাৰ লাটু আমাৰ মানে মেকআপ চলি আছে আমাৰ প্ৰিয়াংকু ভাই আছক ই আজি হেৰি গাব মোহিনী গাব ধুনীয়াকৈ হা গুচোৱা পিয়াজ এইটো মোহিনী গাব আমাৰ বিপুল ভাই মেকআপ মাৰি আছে শ্ৰেষ্ঠ কি আছিলে শ্ৰেষ্ঠ মেকআপ আৰ্টিষ্ট এইটো কোন ৰাইজ চিনি পাইছেনে আমাৰ মইনা গিয়েকটো আকৌ মেকআপ মাৰি আছে ধুনীয়াকৈ আমাৰ পিনে এইটো আমাৰ সেই ককাইদেউটো পাইছেহি আজি ধুনীয়াকৈ আমাৰ ৰাস চাবলৈ চাই থাকক আৰু ৰাইজ আমি মঞ্চৰ পিছপিনে আছোঁ আৰু মানুহ চাওক মানুহ বহুত নন্দদাহঁতৰ লগত এই আমাৰ লাটু সিং আমাৰ জিমলি বা দাদা ককাইদেউ চব আৰু মোৰ মই ওলালো আৰু ধুনীয়াকৈ কিউট লাগিছে বান্ধৱী এই আমাৰ ভীম নাৰদ দা মানে আমাৰ ডিডুৰ দাৰ ভায়েক তো কিবা এষা কয় বোলে আমাৰ ৰাইজলৈ কৈ দিয়ক আজি কিবা খাই বোলে ক'বলগীয়া নাই এই আনচিজনৰ ৰাস পাতিছে এতিয়া ভালকৈ কৰিবলৈ আহিছোঁ আৰু কি হয় নাজানো বেছি ঠাণ্ডা লাগিছে ঠাণ্ডাতে কপোৰে নে এতিয়া বচনে গাঁও একো নাজানো কিবা এটা হ'ব ধ্ৰুৱদা ভাইৰেল পুতনা তো আজি ধুনীয়াকৈ কৰিব আৰু মেকআপ চক ৰাইজ নিজে মাৰিছে
এইটো যদি পোহৰ ফালে আমাৰ কলা বটল ওলাইছে কৰিব পুৰস্কৃত এতিয়া যোৱা নিজ নিজ কৰ্তব্যতে অগ্ৰসৰ ওলাই অহা বটলতে ভাল লাগে আনন্দময় শান্তিপূৰ্ণ মথুৰা অগ্নিবৃষ্টি বৰ্ষণে ৰক্ত প্লাৱন অদিপুৰা এইটো কি প্ৰথমে অষ্টমী প্ৰথম অঁ ৰাস চাইছোঁ আমি চাই আছোঁ ভাল লাগিছে দেৱৰীষি নাৰদে মোক থ'বলৈ দিলে মই বোলো মাথাতে থৈ দিওঁ তেওঁকনো ক'ত থ'ম অঁ পদ্মভাগী অষ্টমী প্ৰথমেই অষ্টম বান্ধু আমাৰ কাকো নকবি কিন্তু মানে ইউটিউবাৰ পাইছেহি আমাৰ অমনদীপ ভাই পৰীক্ষা আহি আছে ল'ৰাটো পৰীক্ষা চৰীক্ষা এইবিলাক নাই খালি মানে আহি আছে আৰু এইবিলাক চাবলৈ আহি থাকে আৰু পৰা ওলাইছে আৰু ধুনীয়াকে মোচন চক ৰাইজ মোচন এয়া মোৰ গুৰু দেই মোক আঘাত কৰি দিলে বিটু আমাক আঘাত কৰি দিলে এটা ওলালোগে শিৱ শেষ কৰিলোঁ আৰু এটা আছে কৰিমগে পহৰি ভিডিঅ' আজি মাজতে পাৰিলে ভৰাই দিম চাব আপোনাক আকৌ এইটো মেকআপটো মানে মুচি আকৌ নতুনকৈ মেকআপ মাৰোঁগৈ চাই থাকক शाबाश बेटा बहुत बढ़िया বান্ধৈ মোৰ মানে পহৰিটো কৰি হ'ল এতিয়া কৈ আছে যাই চাই তো ভিডিঅ' মাজতে পাৰিলে ভৰাই দিম চাব আজি কেনেকুৱা পালে জনাব মাজগাঁৱত আজি ৰাস কৰিবলৈ আহিছিলোঁ তো কাইলৈও আছে দুনিশাত মানে দুৰাতি পাতিছে এতিয়া কৰিম ধুনীয়াকৈ তো আমাৰ ভাইহঁত আহিছে আজি চক আমাৰ অচুত তো আমাৰ বিটু আমাৰ ভাইহঁত
বঢ়িয়া বঢ়িয়া এয়া জিনটো এয়া পাৰদৰ্শিতা নিদু 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 একদম ধুনীয়া পিতাই মোক নিদু নিদু अरे कौन भौंक रहा है ये बदतमीज বহুত কষ্টৰ ফলত মই মানে বিদ্যাটো আপোনালোকক দেখুৱাব লৈছোঁ মানে মই প্ৰথম জীৱনত মেকআপ মাৰিলৈ দাদাজনক শংখ ওলাব দাদা বৰ্তা কেনেকুৱা পালে বৰ ভাল পালোঁ হা মোৰ মেকআপটো কেনেকুৱা হৈছে ৰাইজ ক'ব আপোনালোকে বহুত মস্তি হৈছে হয়নে মই ৰাইজ এই নিজৰ হাতে মই আজি মেকআপ মাৰিছোঁ মই আজি মোৰ দুখ লাগিছে আজি মোৰ হয় বৰ্তা বৰ্তা বেয়া পালে মই ভাল পাওঁ কেনেকুৱা ধুনীয়া মেকআপ মাৰিছোঁ আকৌ মাৰি দিওঁ ৰ'ব এই ৰাইজে বিশ্বাস নকৰিব নহ'লে মই মাৰিছোঁ বুলি হয় নাই লিপষ্টিকটো বেয়া দিছেচোন এই কচ চম্পক দা তুমি গোৱা খিচিৰি বনাই ককাই ঘতে খাই আলু নাই পিঁয়াজ নাই জলকীয়া নাই খিচিৰি বনাই ককাই ঘতে খাই হাতের কত ধা দে দা দে দা দে দা